শিল্পগ্ৰামত নেশ্যনেল হেণ্ডলুম এক্সপো 2024 ইয়াৰ উপৰিও উত্তৰ পূব সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হ'ব শিল্পগ্ৰাম মহোৎসৱ 2024 নাগালেণ্ড চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে আয়োজন কৰিছে নেশ্যনেল হেণ্ডলুম এক্সপো গান্ধী বুনকাৰ মেলা 2024 মেলাখনত পৰম্পৰাগত সাজপাৰৰ লগতে বিভিন্ন ধৰণৰ হস্তশিল্পৰ সামগ্ৰীও পোৱা যাব দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হস্ততাঁত শিল্পৰ মুঠ ৮০খন ষ্টল দেখা গৈছে এই মেলাখনত 11 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈকে চলিব এই মেলা ইয়াৰ উপৰিও শিল্পগ্ৰাম মহোৎসৱ 2024 ভাৰত চৰকাৰৰ উত্তৰ পূব সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু 17 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈ উদযাপন কৰা হ'ব শিল্পগ্ৰাম মহোৎসৱ 2024 উক্ত মহোৎসৱত উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও শিল্পী গোষ্ঠীয়ে অংশগ্ৰহণ কৰিব বুলি জনাই উত্তৰ পূব সাংস্কৃতিক কেন্দ্ৰৰ পৰিচালক ডক্টৰ প্ৰসন্ন গগৈয়ে গুৱাহাটীৰ পৰা লুমিনাৰ কৰিব 12 লাইভ